নমস্কাৰ, মোৰ নাম শ্ৰী দীপংকৰ দাস। মই এটি গীত গাবলৈ লৈছিলোঁ। ভৱেশে মোক লগ পালে এটা গীত গাবলৈ দিলে। মই গীতটো গাই দিছোঁ। কোনটো গাবা এতিয়া? মায়া মায়া গীতটো গাবলৈ লৈছোঁ। কোৱা। তুমি জানো তুমি জানো মৰমৰে মায়া সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে লৈ আছোহি জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কোনো হয় জানিব নেলাগে মোক শুৱনি মায়া মায়া মাথো মায়া তুমি জানো মৰমৰে মায়া। আৰু এটা তোমাৰ একদম সবতচে ফেভাৰিট গান এটা গাই দিয়া। হয় নাহৰ ফুলৰ বতৰ, হয় নাহৰ মোৰ মৰমৰ, হয় নাহৰ আনিলি তই বগৰে কব, হয় নাহৰ ফুলৰ বতৰ, হয় নাহৰ মোৰ মৰম, হয় নাহৰ আনিলি তই বগৰে খবৰ বুকুতেহে বাজিছে ঢোলৰে চাপ এজতো বুজিছে মিৰিতিৰে মুখৰ, হয় নাহৰ ফুলৰ বতৰ, হয় নাহৰ মোৰ মৰমৰ, হয় নাহৰ আনিলি তই বগৰ কি কবা তোমাৰ খবৰ। কি কবা দীপংকৰ তোমাৰ নমস্কাৰ, চিনাকি দিও মোৰ নাম শ্ৰী দীপংকৰ নাথ। মোৰ ঘৰ বিষ্ণুপুৰত। মই গীত গাওঁ। মই DY365ৰ পৰা আছাম টক্সৰ পৰা গীত গাই আহিছোঁ। আপোনালোকে মোক কমেণ্ট কৰিব আৰু লাইক দিব। মই জানো মই ভৱিষ্যত ডাঙৰ হ'ব পাৰোঁ, লগতে গান চান গাব পাৰোঁ। ঘৰত কোন কোন আছে? ঘৰত মোৰ মা দেউতা আৰু মই তিনিটা পৰিয়াল আছে। আৰু মাটো ঢুকাইছে। মোৰ মা ঢুকুৱা মোটামুটি 7 বছৰ হ'ল। সেনেকৈ আৰু এতিয়া আৰু গান ৰিহাৰ্চেল কৰি আছোঁ জুবিন ফেন্স ক্লাবৰ কলেগাঁও। ঠিক আছে, থেংক ইউ। আমাৰ দীপংকৰ আছে। আমাৰ চেনেলটো কি কৰিব লাগিব? লাইক কৰিব লাগিব আৰু কমেণ্ট কৰিব লাগিব আৰু কি কৰিব লাগিব? ছাবস্ক্ৰাইব।